হাই হেল্ল' নমস্কাৰ গাইজ, আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব। ভিডিঅ'টো লৈ আহিছোঁ গাঁৱৰ কিছুমান হিংসুক মানুহৰ কাৰণে। সকলো গাঁৱত কিছুমান এনেকুৱা মানুহ আছে, বেলেগৰ ল'ৰা এটা চাকৰি পালে সিহঁতৰ জ্বলে, বেলেগৰ ঘৰৰ ছোৱালী এটা ভাল ঘৰত বিয়া হ'লে সিহঁতৰ জ্বলে, বেলেগৰ ঘৰত এটা বাইক কিনিলে সিহঁতৰ জ্বলে, বেলেগৰ ঘৰত এটা কাৰ কিনিছে সিহঁতৰ জ্বলে, বেলেগৰ ঘৰৰ ল'ৰাই অলপ হেণ্ডচাম দেখাত সিহঁতৰ জ্বলে, বেলেগৰ ঘৰৰ মানুহে অলপ ভাল কাপোৰ চোৰ পিন্ধে তেওঁলোকৰ জ্বলে, বেলেগৰ ল'ৰাই বা বেলেগৰ ঘৰত এটা ভাল বস্তু কিনিলে, ধৰক যেনেকুৱা এটা দামী বস্তু এটা কিনিলে সিহঁতৰ জ্বলে, বেলেগৰ ল'ৰা এটা ভাল ঘৰত বিয়া পাতিলে সিহঁতৰ জ্বলে, বেলেগৰ ঘৰত ঘৰৰ মানুহ অলপ মানুহৰ লগত ভালকৈ মিলিব পাৰে সিহঁতৰ জ্বলে। मगर क्यों? हमारे यहाँ ऐसा ही होता है। जैसे छत